Hi guys, মোৰ চেনেললৈ প্ৰথমতে আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমৰ কেইটামান জানিবলগীয়া সাধাৰণ জ্ঞান। 1 নম্বৰ, অসমৰ মুঠ জিলা কেইখন? উত্তৰটো হৈছে 33খন। প্ৰশ্ন 2, প্ৰাচীন অসমৰ নাম কি? উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। প্ৰশ্ন 3, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াৰ উত্তৰটো হৈছে পদ্মনাভ গোহাঁই বৰুৱা। যদিহে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আহিছো প্ৰশ্নলৈ। প্ৰশ্ন 5, ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখন কি? ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখন হৈছে শৰাইঘাট দলং। অসমৰ জাতীয় পক্ষী কি? অসমৰ জাতীয় পক্ষী হৈছে দেওহাঁহ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।